আজিৰ দিনটোতে মহিয়সী নাৰী সাহসী নাৰী দুজনী হেলেনা বসুমতাৰী আৰু গাইডে বসুমতাৰীয়ে বড়োলেণ্ড মুভমেণ্টত তেওঁলোকে প্ৰাণাহুতি দিছিলে প্ৰথম শ্বহীদ হৈছিলে নাৰীৰ অৱদান সদায় এই পৃথিৱীখনত আমি দেখিবলৈ পাওঁ আৰু এই দুজনী নাৰীও তাৰ ব্যতিক্ৰম নহয় আজি আমি যি বড়োলেণ্ড পাইছোঁ আজি যি বড়োলেণ্ডত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি একত্ৰিত হৈ পেলাই আমি পৰিচালিত হৈছোঁ তেওঁলোকৰ অৱদান সাহসিকতা আজিও আমাক সাহস যোগায় আমি নাৰী আমি মাতৃ আজি এই নাৰী দুজনীয়ে যি অক্লান্ত তেওঁলোকৰ পৰিশ্ৰম আৰু সাহসিকতাৰ পৰিচয় দি পেলাই অনন্য অৱদান হিচাপে বড়োলেণ্ডক দি থৈ গ'ল তেওঁলোকে বড়োলেণ্ড মুভমেণ্টৰ প্ৰথম শ্বহীদ হিচাপে ঘোষিত হৈছে আৰু সেই হিচাপে আজি আমিও এই আজিৰ দিনটোতে এই দুজনী মহিয়সী নাৰীক আমি সোঁৱৰিছোঁ তেওঁলোকৰ বিদেশী আত্মাক আমি চিৰশান্তি কামনা কৰিছোঁ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সেই ফটোত আমি পুষ্পমাল্য অৰ্পণ কৰিছোঁ আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু সোঁৱৰিছোঁ মই আশা কৰিছোঁ যে অহা দিনবোৰতো আৰু আমাৰ পিছৰ প্ৰজন্ময়ো তেওঁলোকেও এই দুজনী মহিয়সী নাৰীক আজিৰ দিনটোত তেওঁলোকে সোঁৱৰিব আৰু তেওঁলোকৰ এই সোঁৱৰণত আমি আগন্তুক দিনবোৰত আগুৱাই যাম আজি আমাৰ প্ৰতিটো এই বড়োলেণ্ডত থকা প্ৰতিটো BPF কাৰ্যালয়ত এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই সাহসী নাৰী দুজনীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু সদিবাদ কৰি থাকিম ধন্যবাদ আজি সালবাৰী জিলা BPFৰ উদ্যোগত আৰু মথনগুৰি ব্লক BPFৰ উপস্থিতি আজি এই মথনগুৰি ব্লক অফিচ এই কাৰ্যালয়ত আমি যোৱা বড়োলেণ্ড মুভমেণ্টত প্ৰথম শ্বহীদ মহিলা গাইডে বসুমতাৰী আৰু হেলেনা বসুমতাৰী তেওঁলোকে শ্বহীদ হৈছিলে তেওঁলোকক স্মৰণ কৰি আজিৰ দিনতে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ তো আজি তেওঁলোকৰ যিটো বড়োলেণ্ড মুভমেণ্টৰ যিটো অৱদান সেই অৱদান আমি সকলোৱে জানো আমি সকলো BTC-বাসী ৰাইজে সকলোৱে মনত আছে তেওঁলোকৰ অৱদানৰ কাৰণে আজি হয়তো আমি এই BTC অঞ্চল এইখিনি পৰ্যায়লৈকে আমি আহি পাইছোঁ যাৰ কাৰণে আমি তেওঁলোকক প্ৰথম শ্বহীদ যিহেতু তেওঁলোকক সদায় আমি স্মৰণ কৰিবই লাগিব আৰু তেওঁলোকৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সেইটোৰ কাৰণে আজি আমাৰ কেন্দ্ৰীয় BPFৰ নিৰ্দেশ মৰ্মে গোটেই আমাৰ যিখিনি জিলা কমিটি আছে নিজৰ নিজৰ কাৰ্যালয়ত আজি আমি তেওঁলোকক স্মৰণ কৰি আমি শ্বহীদ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ